আপোনালোকৰ মনলৈ হয়তো এইটো প্ৰশ্ন নিশ্চয় আহে চাগে যে আপোনালোকে এজন বুদ্ধিমান ব্যক্তি হয় নে নহয়। বন্ধুসকল, আপুনি জানিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমেৰে যে আপুনি এজন বুদ্ধিমান ব্যক্তি হয় নে নহয়, আৰু ভিডিঅ'টো জানিবলৈ শেষলৈ চাই থাকিব লাগিব। পৃথিৱীত দুই প্ৰকাৰ মানুহ থাকে, এটা হ'ল বুদ্ধিয়ক, আনটো হ'ল মূৰ্খ। যিসকলে নাজানে যে জীৱনটো কেনেকৈ জীয়াই থাকিব লাগে, কিন্তু বহুবাৰ এনেকুৱা হয় যাক আমি মূৰ্খ বুলি ভাবোঁ, সি বহুত বুদ্ধিয়ক হয় অন্য ব্যক্তিতকৈ। আজি আমি এনেকুৱা 13টা কথা ক'ম, যিকেইটা যদি আপোনালোকৰ আছে তেতিয়া আপুনি এজন বুদ্ধিয়ক মানুহ হয়। এজন বুদ্ধিয়ক মানুহৰ নিজৰ ভাৱ চিন্তা আৰু নিজৰ শব্দত কণ্ট্ৰল, অৰ্থাৎ সকলো ঠাইতে সন্তুলিত কৰি ৰাখে বা সকলো ঠাইতে সন্তুলন থাকে। যদি এইকেইটা আপোনালোকৰ আছে তেতিয়া আপোনালোকে সকলো ঠাইতে সন্মান পাব, মানুহৰ মৰমৰ হৈ পৰিব, আৰু সকলোতকৈ জৰুৰী কথা, আপুনি বিপদৰ পৰা সম্ভাৱনা বহুত কম হৈ যাব। এজন বুদ্ধিয়ক মানুহে কেতিয়াও আনক কপি অৰ্থাৎ অনুসৰণ নকৰে, কাৰণ তেওঁলোকে জানে যে সকলোৰে নিজৰ নিজৰ এটা গুণ থাকে। কোনোবা যদি বগা, কোনোবা ক'লা, কোনোবা যদি ডাঙৰ, কোনোবা সৰু, সকলো ষ্টাইল বা প্ৰক্ৰিয়া সকলোৰে ওপৰত ভাল নালাগে। এজন মূৰ্খ ব্যক্তিয়ে এইটোৱে কৰে, আজিকালিতো এইটোৱে হয় যে ভাবে তাৰ তাত এইটো আছে, মোৰ তাতো থাকিব লাগে। নিজকে ভাল দেখুৱাবলৈ বহুত চেষ্টা কৰে, আৰু এইকাৰণে বহুত মানুহ বহুত পইচা ইমানেই খৰচ কৰি দিয়ে। সেইকাৰণে যদি আপোনালোকে কাৰোবাক অনুসৰণ কৰে তেতিয়া অনুসৰণ কৰিবলৈ এৰি দিয়ক, তেতিয়াহে আপোনালোক এজন বুদ্ধিমান ব্যক্তিৰ শাৰীত আহি পৰিব। বুদ্ধিয়ক মানুহ কেতিয়াও অভাৰ স্মাৰ্ট দেখুৱাব নিবিচাৰে। অভাৰ স্মাৰ্টনেছে কেতিয়াও স্মাৰ্টনেছক নবঢ়ায়, কমাইহে। কেতিয়াবা অভাৰ স্মাৰ্টনেছে মানুহক সমস্যাত পেলায়। উদাহৰণস্বৰূপে অমল আৰু বিমল দুয়োজনে একেলগে চলাই আছে। তেনেকুৱাতে অমলে নিজৰ বাইক চলোৱাৰ টেলেণ্ট দেখুৱাব ধৰে। সি দেখুৱাব বিচাৰে যে মোৰ দৰে আনে বাইক চলাব নোৱাৰে, কিন্তু সি এইটো পাহৰি যায় যে তাৰ আশে পাশেও বহুত মানুহ বাইক চলাই আছে। তাৰ কি আহে যায়, এসময়ত তাৰ ভাৰসাম্যতা হেৰাই যায় আৰু সি তাৰ অভাৰ স্মাৰ্টনেছৰ কাৰণে গৈ নলাত পৰে। তাৰ পিছত সকলোৱে তাক লাজ দিয়ে আৰু হাঁহিবলৈ ধৰে। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই, আৰু নেক্সট পাৰ্ট আহি আছে অতি সোনকালে। আপোনালোকে যদি এই ভিডিঅ'টোৰ মাধ্যমেৰে কিবা এটা শিকিব পাৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব।